কোৱা হয় যে শ্ৰীমদ ভাগৱত গীতা কেৱল ধৰ্মৰ কাৰণে নহয়, এইখন পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে পঢ়িব আৰু বুজিব লাগে, যাতে প্ৰত্যেকেই নিজৰ জীৱনত সুখ, শান্তি আৰু সফলতা পাব পাৰে। সেয়েহে আজিৰ এই বিশেষ ভিডিঅ'ত গীতা ভাগৱতৰ কেইটামান বিচাৰৰ বিষয়ে ক'বলৈ লৈছোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মানুহে পৰিণামৰ চিন্তা নকৰাকৈ লোভ লালসাৰ অবিহনে নিস্বাৰ্থভাৱে নিজৰ কৰ্তব্য পালন কৰিব লাগে। যিদৰে পোহৰৰ জেউতি আন্ধাৰত জিলিকে, সেইদৰে সত্যও জিলিকে। সেইদৰে মানুহ সদায় সত্যৰ পথত যাব লাগে। যিজন মানুহৰ ভিতৰত জ্ঞানৰ অভাৱ আৰু ভগৱানৰ প্ৰতি শ্ৰদ্ধা নাথাকে, তেনে মানুহে গোটেই জীৱনত আনন্দ আৰু সফলতা নাপায়। যিদৰে মানুহে পুৰণি কাপোৰ এৰি নতুন কাপোৰ পৰিধান কৰে, ঠিক সেইদৰে আত্মাই পুৰণা ব্যৰ্থ শৰীৰক ত্যাগ কৰি নতুন ভৌতিক শৰীৰ ধাৰণ কৰে। কোনে কি কৰি আছে, কেনেকৈ কৰি আছে আৰু কিয় কৰি আছে, এই সকলোবোৰৰ পৰা আপুনি যিমানেই দূৰত থাকিব, সিমানেই আপুনি সুখত থাকিব। বুজনশীল মানুহে যেতিয়া সম্বন্ধ বজাই ৰখা বন্ধ কৰি দিয়ে, তেতিয়া বুজিব যে তেওঁৰ আত্মসন্মানত ক'ৰবাত নহয় ক'ৰবাত আঘাত লাগিছে। মোহ সেইবোৰতে কৰক যাৰ ওপৰত আপোনাৰ অধিকাৰ আছে। য'ত আপোনাৰ অধিকাৰেই নাই, তাৰ ওপৰত মোহ কৰিব নালাগে। যিয়ে আনৰ দুখ বুজি পায়, যাৰ অন্তৰত দয়া আছে, অন্তৰৰ পৰা ভাল, তেওঁ পুনৰ জন্ম ল'ব নালাগে। জ্ঞানী ব্যক্তিৰ বাবে জাবৰৰ দম, পাথৰ আৰু সোণ সকলো সমান হয়। প্ৰেমে সদায় ক্ষমা খোজাটো পচন্দ কৰে আৰু অহংকাৰে সদায় ক্ষমা শুনাটো পচন্দ কৰে। আপোনাৰ কৰ্মই আপোনাৰ পৰিচয় হয়, নহ'লে একেই নামৰ হাজাৰ মানুহ আছে। কোনো এটা বিষয়ে বেছি চিন্তা কৰি থাকিলে মানুহৰ সেই বিষয়ৰ প্ৰতি কামনা বা আসক্তি বাঢ়ে, আৰু সেই কামনা বিঘ্নিত হ'লে মানুহৰ ক্ৰোধৰ উৎপত্তি হয়। সদায়ে সন্দেহ কৰা মানুহৰ বাবে সন্তোষ না এই লোকত আছে, না অন্য জগতত। কৰ্ম সেই ফচল যাক মানুহে যিকোনো পৰিস্থিতিতে কাটিবই লাগিব। সেয়েহে সদায়ে ভাল বীজ লগাব, যাতে ফচল ভাল হয়। যি হ'ব লগা আছে সেয়া হ'বই, আৰু যি হ'ব লগা নাই সেয়া কেতিয়াও নহয়। এনেধৰণৰ বুদ্ধি যাৰ মনত থাকে, তেওঁক চিন্তাই কেতিয়াও আমনি নকৰে। ভাল কাম কৰিলেও মানুহে কেৱল আপোনাৰ বেয়াটোহে মনত ৰাখে। সেয়েহে মানুহে কি কৈছে সেইটো ধ্যান নিদিব। আপুনি নিজৰ কৰ্ম কৰি যাওক। যিমান পাৰে মৌন হৈ থকাটোৱেই ভাল, কাৰণ সকলোতকৈ ডাঙৰ ভুল মানুহৰ জিভাখনেই কৰায়। গীতাত ভগৱান শ্ৰীকৃষ্ণই কয়, হে অৰ্জুন, মোৰ পৰম ভক্ত যিয়ে মোৰ সদায় স্মৰণ কৰে অথবা এক চিত্ত মনে মোৰ পূজা কৰে, মই ব্যক্তিগত ৰূপে তেওঁৰ কল্যাণৰ উত্তৰদায়িত্ব ল'ম। হে পাৰ্থ, যি লোকে ভক্তিভাৱেৰে শ্ৰদ্ধা নকৰে, তেওঁলোকে মোক নাপায়। আনকি তেওঁলোক এই ভৌতিক জগতত জন্ম মৃত্যুৰ পথত পুনৰ আহি থাকে। মৌন সকলোতকৈ সঠিক উত্তৰ হয় এনে ব্যক্তিৰ বাবে যিয়ে আপোনাৰ শব্দৰ গুৰুত্ব নিদিয়ে। সলনি হৈ যাওক সময়ৰ লগত, বা সময় সলনি কৰিবলৈ শিকক। পৰিস্থিতিক দোষ নিদিব, যিকোনো পৰিস্থিতিত আগবাঢ়িবলৈ শিকক। কোনো কামৰ বিষয়ে চিন্তা কৰাটো ঠিক, কিন্তু চিন্তা ইমানো হ'ব নালাগে যে আপোনাৰ কামেই বেয়া হৈ যায়। সঠিক ভাৱধাৰাৰে কৰা কাম কেতিয়াও ব্যৰ্থ নহয়, আৰু তাৰ ফল নিশ্চয় পোৱা যায়। শ্ৰীকৃষ্ণই কৈছে যে মই কাৰো ভাগ্য নবনাওঁ, প্ৰতিজনেই নিজৰ ভাগ্য নিজেই বনায়। আপুনি আজি যি কৰ্ম কৰিছে, তাৰ ফল আপুনি কাইলৈ পাব, আৰু আজি যি আপোনাৰ ওচৰত আছে, সেয়া আপোনাৰ দ্বাৰা আগতে কৰা কৰ্মৰ ফল হয়। মানুহ নহয়, তেওঁৰ কৰ্ম ভাল বা বেয়া হয়, আৰু যেনেকুৱা মানুহৰ কৰ্ম হয়, তেওঁলোকে ফল তেনেকুৱাই পায়। সঠিক কৰ্ম সেয়া নহয় যাৰ পৰিণাম সদায়ে সঠিক হয়। সঠিক কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। সম্পূৰ্ণ আনৰ জীৱনৰ নকল কৰি জীয়াই থকাৰ তুলনাতকৈ নিজক চিনি অপূৰ্ণতাৰে জীয়াই থকা বেছি ভাল। যেতিয়াই ভৱিষ্যতৰ ছবিখন ধুঁৱলি কুঁৱলী দেখা যায়, তেতিয়া বৰ্তমানত ধ্যান দিয়াৰ বেছি প্ৰয়োজন। চেষ্টা কৰক, সমাধান ওলাব, আজি নহ'লেও কাইলৈ ওলাব। যিদৰে অৰ্জুনৰ কাঁড়ত মৰুভূমিৰ পৰাও পানী ওলাইছিল। জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সেইটোৱে যিটোৰ পৰা আমি একো শিকিব নোৱাৰোঁ।
যেতিয়াই আমাৰ মন দুৰ্বল হৈ থাকে তেতিয়াই পৰিস্থিতি সমস্যা হৈ পৰে আৰু যেতিয়াই মন স্থিৰ হৈ থাকে তেতিয়া পৰিস্থিতি প্ৰত্যাহ্বান হৈ পৰে আৰু যেতিয়াই আমাৰ মন মজবুত হৈ থাকে তেতিয়া পৰিস্থিতি সুযোগ হৈ পৰে। মানুহৰ মানৱতা তেতিয়াই নষ্ট হৈ যায় যেতিয়াই আনৰ দুখত হাঁহি আহিবলৈ ধৰে। সময়ে এইটোৱে শিকায় যে জীৱনে কাৰো বাবে অপেক্ষা নকৰে আৰু না কাৰোবাৰ বাবে ৰখিব পাৰে। জীৱনে খেলেও সেইসকলৰ সৈতে যিজন খেলুৱৈ ভাল হয়। বিষ সকলোৰে বাবে একেই, কিন্তু ধৈৰ্য সকলোৰে বেলেগ বেলেগ। কোনোৱে হতাশ হৈ ভাঙি পৰে আৰু কোনোৱে সংঘৰ্ষ কৰি জিলিকি যায়। মানুহে নিজৰ কৰ্মৰ সাম্ভাব্য পৰিণামৰ পৰা পাব লগা বিজয় বা পৰাজয়, লাভ বা হানি, প্ৰসন্নতা বা দুখ ইত্যাদিৰ বিষয়ে চিন্তিত হ'ব নালাগে। যদি আপুনি নিজৰ ভুলৰ পৰা কিবা শিকে তেন্তে সেই ভুল জখলা হয় আৰু যদি নিশিকে তেন্তে সেই ভুল সাগৰ হয়। নিৰ্ণয় আপোনাৰ হয়, বগাব নে ডুবিব। সমস্যা ইমান শক্তিশালী নহয় যিমান আমি ভাবি লওঁ। কেতিয়াবা শুনিছেনে যে আন্ধাৰে ৰাতিপুৱাবলৈ নিদিলে? ভুল খুচৰাটো ভুল নহয়, মাত্ৰ আৰম্ভণি নিজৰ পৰাই কৰিব লাগে। জৰুৰী নহয় যে প্ৰতিবাৰে আপোনাৰ শব্দক সঠিকভাৱে বুজা যায়। সেয়েহে কেতিয়াবা কেতিয়াবা মৌন হৈ থকাটো বেছি ভাল হয়। যি যিমানেই শান্ত হৈ থাকে সি সিমানেই অধিক গভীৰভাৱে নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰিব পাৰে। নিন্দাৰ পৰা ভয় খাই নিজৰ লক্ষ্যক কেতিয়াও নেৰিব, কাৰণ লক্ষ্যত উপনীত হোৱাৰ পাছত নিন্দা কৰা লোকৰ ৰায় সলনি হৈ যায়। আপোনাৰ জয় আৰু পৰাজয় আপোনাৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে মানি ল'লে পৰাজয়েই হ'ব আৰু ঠানি ল'লে জয়ী হ'বই। সকলোতকৈ বুজনশীল আৰু স্থিৰ বুদ্ধিৰ মানুহ সেইজনেই হয় যিয়ে সফলতা পালে অহংকাৰ নকৰে আৰু বিফল হ'লে দুখত ভাঙি নপৰে। জীৱনত কেতিয়াও কাৰোৰে সৈতে নিজৰ তুলনা কৰিব নালাগে। আপুনি যেনেকুৱাই হয় সৰ্বশ্ৰেষ্ঠ হয়। মানুহ বিশ্বাসেৰে নিৰ্মিত হয়। যেনেকুৱা তেওঁ বিশ্বাস কৰে তেনেকুৱাই হৈ যায়। ঋণাত্মক চিন্তা নিশ্চয় আহিব, কিন্তু এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি কেনেকৈ গুৰুত্ব দিয়ে। সদায়ে মনত ৰাখিব, সুন্দৰ সময়ৰ বাবে বেয়া দিনৰ সৈতে যুঁজিব লাগিব। জীৱনত কোনো বস্তুৱেই স্থায়ী নহয়। সেয়ে নিজকে অধিক মানসিক চাপত নাৰাখিব, কাৰণ পৰিস্থিতি লাগিলে যিমানেই বেয়া নহওক কিয় এদিন নিশ্চয় সলনি হ'ব। সংসাৰত দুখ দিয়া মানুহ যিমানেই ধনী বা ডাঙৰ নহওক কিয় কিন্তু ভগৱানৰ কৃপাদৃষ্টিতকৈ ডাঙৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰেৰণাৰ আটাইতকৈ ডাঙৰ সূত্ৰ আপোনাৰ চিন্তাধাৰা হয়। সেয়েহে সদায়ে ডাঙৰ ভাবক আৰু নিজকে জয়ী হ'বলৈ সদায়ে প্ৰেৰণা যোগাওক। কঠিন পৰিস্থিতি কেৱল ভাল মানুহৰ পক্ষতহে আহে, কাৰণ তেওঁলোকৰহে সেই পৰিস্থিতিক সুন্দৰ পৰিণতিৰে শেষ কৰাৰ মানসিকতা আছে। যিয়ে যি ক'লেও আপুনি মাত্ৰ মৌন হৈ থাকক, কাৰণ সূৰ্য যিমানেই প্ৰখৰ হ'লেও সমুদ্ৰক শুকুৱাব নোৱাৰে। যিয়ে মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে। যেতিয়া কোনোবাই হাত আৰু সংগ দুয়োটাই এৰি দিয়ে তেতিয়াই প্ৰকৃতিয়ে কোনোবা নহয় কোনোবা আঙুলি ধৰিবলৈ পঠিয়াই দিয়ে। তেওঁৰ নামেই কৃষ্ণ হয়। ব্যক্তিয়ে যি বিচাৰে হ'ব পাৰে, যদিহে তেওঁ বিশ্বাসৰ সৈতে ইচ্ছিত বস্তুৰ ওপৰত একেৰাহে চিন্তা কৰে।